হাঁহ কোমোৰা বেয়া পোৱা মানুহ নায়েই চাগে। আৰু কোমোৰা আনিছিলোঁ দুবাৰ, এবাৰ বেয়া হৈ গ'ল, এবাৰ মাছেৰে খালোঁ। হাঁহ নোপোৱাৰ কাৰণে থাকিয়েই গৈছে। এইবাৰ বোলো নাই, খামেই। আঘোণ মাহত বোলে হাঁহৰ তেল হয়, গতিকে এয়া আঘোণ মাহ যাবলৈ হ'ল, গতিকে বজাৰলৈ গৈ হাঁহ আনিলোঁ আৰু এয়া বনোৱাত লাগি। প্ৰথমতে তেল গৰম কৰি পিঁয়াজ দিলোঁ, তাৰপিছতে দিলোঁ নহৰু আদা পেষ্ট আৰু অকণমান সময় ভাজি তাতে দিলোঁ হাঁহৰ মাংসখিনি। এতিয়া অকণ সময় ভাজি তাতে দিলোঁ নিমখ দি লৰাই আকৌ দিলোঁ ঢাকোন মাৰি। ঢাকোন খুলি লৰাই এতিয়া দিলোঁ মছলাখিনি, জিৰা হালধি জলকীয়া গুড়া। অকণমান ভাজি ইয়াতে দিলোঁ আলু অৱশ্যে নিদিলেও হয়, ল'ৰা ছোৱালীয়ে ভাল পায় কাৰণে আলু দিলোঁ। ঢাকোন গুচাই তাতে দিলোঁ কোমোৰাখিনি দি আকৌ লৰাই অকণমান সময় ভাজি থাকিলোঁ। ভাজি এয়া দেখিছেনে কোমোৰা গলি গৈছে, মানে হাঁহৰ মাংস ৰেডি। এতিয়া অকণমান গ্ৰেভি কৰিবৰ কাৰণে গৰম পানী দিলোঁ আৰু দেৰি নকৰি গৰম মছলা দিলোঁ, তাতে দিলোঁ জলকীয়া আৰু ধনিয়া দি নমাই থ'লোঁ। আৰু হাঁহ কোনে ভাল পায় জনাব দেই। তাৰ পাছত এইফালে ফুলকবিৰ পকোৰা দুটামান বনাই ল'লোঁ। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে এটা লাইক আৰু কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। দুপৰীয়া সাজ আপোনালোকে খালে চাগে নহয়নে? তেন্তে দেৰি নকৰি মই খাবলৈ সজাই ল'লোঁ। খাওঁ দেই, বাই।